তো গাইজ পুৰা ভিতৰলৈ সোমাই গৈছোঁ আজি আৰু আপোনালোকক দেখাই দিম এতিয়া। হেল্ল' গাইজ, ৱেলকাম টু বেক ৰাতুল ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম পুনৰ একবাৰ। আৰু আজি আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। তো ইয়াতে মহামৃত্যুঞ্জয় মন্দিৰ আছে নগাঁৱৰ পৰা এডোখৰ, আৰু ইয়াতে আহি পেলাই আমি এতিয়া ফাৰ্ষ্টতে চাকি বন্তি লৈছোঁ আৰু ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু ব'লক আজি মৃত্যুঞ্জয় মন্দিৰটো আমি কেনেকৈ সেৱা কৰিছোঁ আৰু কিমান মানুহ হৈ আছে দেখাই দিম। তো আজি লাষ্টৰ দিন নেকি? আৰু এটা দিন আছে। তাৰপিছত এয়া বাইদেউৰ ওচৰত আমি এইফালে চাকি বন্তি লৈছোঁ। তাৰপিছত আৰু এতিয়া ব'লক গৈ জ্বলাই মেলি আপোনালোকক দেখুৱাই দিম বঢ়িয়াকৈ। আৰু এই মৃত্যুঞ্জয় মন্দিৰটো কিমান চনত বনাইছিলে? এইটো বহুত বহুত দিন হ'ল ন? বহুত দিন হ'ল। তো ব'লক গাইজ আমি তাতে গৈ আপোনালোকক লগ পাই আছোঁ। তো গাইজ ফাইনেলি আমি আহি মন্দিৰ পাই গৈছোঁ আৰু এইটো মন্দিৰটো এইফালে চাওক। তো ব'লক মন্দিৰৰ ভিতৰত গৈ পেলাই দেখাম। আৰু এইটো নতুনকৈ বনাইছে আপোনাৰ। চাওক গাইজ মানুহ তামান হৈ আছে। फाइनली आज मानुह पूरा भर्ती हो আছে। और इधर से जाएगा, इधर चलाएगा, इधर ही चलाएगा, इधर से जाएगा, कोई बात नहीं। इधर से नहीं देगा गाइस ইয়াতে ফুট লগাই ল'ম এতিয়া। আৰু ফুট চুট লগাই আৰু এখন থালিখন লৈ ফুৰিবলগীয়া হৈছে, বৰ দিগদাৰ হৈ গ'ল। এখন লৈ যাব লাগিব, আকৌ দোকানত দিব লাগিব। তাৰপিছত এইফালে মানুহ চাওক আজি পূৰা ভৰ্তি হৈ আছে। এইকেইদিন একেৰাহে মানুহ হৈয়ে আছে। আৰু বৰষুণ দিলে গাইছ এইটো ইয়াৰ পৰা এনেকৈ ওপৰৰ পৰা ইয়াৰ পৰা পানী পৰি থাকে। পূৰা বঢ়িয়া লাগে নাজাৰা। এইটো ওপৰত ইয়াৰ পৰা পানী পৰি থাকে, পানী এতিয়া তলত এইফালে পৰি থাকে পূৰা। বৰষুণৰ ছিজনত আহিলে বঢ়িয়া লাগিব। আৰু ফাইনেলি গাইছ এতিয়া ভিতৰলৈ সোমাই যাম দৰ্শন কৰিবলৈ। তো গাইজ পুৰা ভিতৰলৈ সোমাই গৈছোঁ আজি আৰু আপোনালোকক দেখাই দিম এতিয়া। गाइस फाइनली कि हल भर आसलते एलाउ ना कैमेरा करा तरह बाहर पर जी पारे अपना जूम कर देखा और आज दिन मानु इमाने
ইয়াতে 5 পাক ঘূৰি লৈ পূৰা মন্দিৰৰ কিনাৰে কিনাৰে ভগৱানক ধ্যান কৰি 5 পাক ঘূৰি লৈ আৰু ইয়াৰ পৰা চিধা যাম ঘৰলৈ। তো যাওঁতেও টাইম লাগিব, আহোঁতে যিহেতু 2.5 ঘণ্টা লাগি গৈছে, যাওঁতেও টাইম লাগিব সেইকাৰণে অলপ ওলাই যাম সোনকালে আৰু কোনো খোৱা নোপোৱাকৈ আহিছোঁ। তাৰপিছত এইফালে আছিলে আৰু গাইছ ইয়াতে 5 পাক পূৰা ঘূৰি লওঁ, তাৰপিছত ভগৱানক ধ্যান কৰি আৰু এইফালে থালি লৈ দিছোঁ। তো গাইছ ভিতৰত সেৱা কৰি হৈ গ'ল আৰু সেৱা চেৱা কৰি মন্দিৰত একেবাৰে চক্কৰ লগাই ল'লোঁ। 5 চক্কৰ লগাই হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা আমি অলপ ঘূৰি পকি ফটো চটো লৈ তাৰপিছত ইয়াৰ পৰা পটাপট ওলাই যাম আৰু ব'লক। আৰু আজি ইমানখিনিয়ে দেখালোঁ গাইছ। তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।